হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাতিপুৱাৰ চাহ কাপৰ সৈতে সকলোকে গুড মৰ্ণিং জনালোঁ আৰু আজি আমি মেইন কথা অলপ বেছি সোনকালে উঠিলোঁ। আজি আমি এটা বেলেগ জায়গাত যাব লাগিব। মেইনলি আপোনালোক জনাইছিলোঁ চাগে আগৰ ভিডিঅ'ত মোৰ মানে ল'ৰাজনৰ ৰিম্পী জেঠী হয়, ইয়াৰ জেঠীয়েকৰ ঘৰলৈ যাম, মানে আমাৰ বায়েকৰ ঘৰত। আৰু ইয়াৰ মেইন এটা কামৰ কাৰণে যাম। ইয়াৰ হ'ল যিখন বাৰ্থ চাৰ্টিফিকেট আছিলে, ইটো ধৰক 2020 জন্ম হৈছিলে, সেইখিনি সময়ত ক'ভিডৰ সময় আছিলে, যাৰ কাৰণে চাৰ্টিফিকেট ওলোৱাৰ কাৰণে খুব অসুবিধা হৈছিলে আমাৰ আৰু ওলাব পৰা নাছিলোঁ। তো এতিয়া ৰিচেণ্টলি আমি ওলোৱাৰ কাৰণে এইটো হেৰি কৰিছোঁ। তো আজি দিয়া কথা যোৱাকালি দিয়া কথা আছিলে, কিন্তু যোৱাকালি আমি নগ'লোঁ, সময় নহ'ল যোৱাৰ। তো আজি যাম এতিয়া। হয় নেকি ভিতৰতে ব'লা, আমি ক'ত যাই আছোঁ? আমি এতিয়া ৰিম্পী জেঠীৰ ঘৰত যাই আছোঁ। ঠিক আছে, ফাইনেলি ৰেডি হ'লোঁ ঘৰৰ পৰা যাবৰ কাৰণে। এতিয়া গোটেইকেইজনে ৰেডি, আমাৰ ছোৱালীটোও ৰেডি। এতিয়া আমি যাই আছোঁ, আপোনালোক দেখুৱাম আৰু কি কি। আৰু প্ৰথমে মেডিকেলত যাম, গাড়ী চাড়ী উঠি কিনে তাত দেখুৱাই গৈ আছোঁ আপোনালোকক। তো অৱশেষত আমি বাছেৰে যাত্ৰা কৰি মেডিকেল পালোঁ। মেডিকেলৰ পৰা আমি চাৰ্টিফিকেটখন বহুত দিনৰ মূৰত ওলালোঁ। এইখন চাৰ্টিফিকেট ঠোঙাটোত সোমাই ৰাখি থৈছে। আৰু এতিয়া আমি আহি গৈ আছোঁ আমি এওঁলোকৰ বায়েকৰ ঘৰত। অকণ পাহাৰে দিয়া আমাৰ নিচিনাই, কিন্তু আমাতকৈ অলপ সৰু। বলক সিহঁতৰ ঘৰলৈ যাওঁ আৰু দেখুৱাই দিছোঁ। সিহঁতৰ জেগাখিনি বহুত ধুনীয়া। বলক। তুমি কিন্তু নিজে পানী খচিব গৈছা। ইমান ধুনীয়া জেগা চোৱাচোন, ধুনীয়া পাহাৰ। সি ভাবি আছে ৰিম্পী কোনোবা বেলেগ, জেঠী কোনোবা বেলেগ। ৰিম্পী ঘৰ যাম এতিয়া আমি। আৰু পানী খচিবা কিন্তু কৈ দিছোঁ কিন্তু আইচক্ৰীম খোৱাটো বেয়া বোলে। কি কৈছ? কৈ দিয়া কি হাত যাব। কৈ দিয়াচোন। কৈ দিয়া। আইচক্ৰীম খালে বেয়া কথা। আচ্ছা, আৰু কি খাব লাগে? কি খালে ভাল? আম খালে ভাল। আৰু একো খালে ভাল নহয়। আচ্ছা আচ্ছা, গাগা খাব লাগেনে? আচ্ছা আচ্ছা, তা শুনিছে তাৰ কথা। আইচক্ৰীম খোৱাটো বেয়া হৈছিল, তাক আইচক্ৰীম খুজি আছিলে, আইচক্ৰীম দিয়া নহ'ল। তো যাৰ কাৰণে অৱশেষত সেই কৰি দিলে আইচক্ৰীম খোৱাটো বেয়া। আমাৰ এইজনক বেগ লোৱা মানুহ বনাই দিছোঁ, তাই বেগ চেগ লৈ আছে। উপায় নাই আৰু খোজকাঢ়ি অৱস্থা বেয়া। এইফালে ভোক লাগছে তাৰমান। আৰু ৰিম্পীহঁতৰ ঘৰত চাওক কি কি আছে। ছাগলী আছে, হাই কৈ দিয়া। আহি চাওক, কেৰাম খেলে ৰাতি হ'লে মাকৰ লগত। এইটো হ'ল মাক আৰু এইটো হ'ল জীয়াক। এইটো জীয়াক ন? জীয়েক ন এইটো? অঁ জীয়েক, বৰ মৰম লগা। আৰু সিহঁতৰ পাৰ চৰ বহুত আছে, সঁচাকৈ ঘৰত পাৰ চৰ আছে। আৰু জেগাখিনি আজি বঢ়িয়া। গাহৰি মাংস নেকি? ব্ৰইলাৰ। আচ্ছা আচ্ছা, ব্ৰইলাৰ বঢ়িয়াকৈ বনাই ৰিম্পীৰ ভাত আঞ্জা মাংস খাই বহুত টেষ্ট পাওঁ মই, বিৰাট ভাল পাওঁ। আজি খালি মাংসখন ভালকৈ বনোৱা, একদম পূৰা খাব লাগিব, মজা। ৰাতিৰ ভাত আহি গ'ল, দালি ভাজি আৰু চিকেন গ্ৰেভি। তো সকলোৱে খাওক। এয়ে ভাতৰ ৰিম্পী ধুনীয়াকৈ বনাইছে, খোৱাৰ কথা। কালি আমাৰ প্ৰগ্ৰাম বহুতো আছে, আপোনালোকক দেখুৱাই দিম ক'ত ক'ত যাওঁ কালি। আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে। তো বন্ধুসকল প্লিজ ভিডিঅ'টো চাই কিনে আপোনালোকে যদি ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু প্লিজ 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 ছাবস্ক্ৰাইবটো এটলিষ্ট কৰি দিব।